হেবিট বিল্ড হয় মটিভেশ্যনৰ পৰা নহয়, ৰিপিট একশ্যনৰ পৰা আমাৰ হেবিট বিল্ড হয়। বেছিভাগ মানুহে ভাবে এটা কাম 21 দিন কৰিলেই সেইটো আমাৰ হেবিট হৈ যাব, কিন্তু এনেকুৱা ধৰণৰ নহয়। বেছিভাগ মানুহৰ প্ৰব্লেম হয় মানে যিকোনো হেবিট হাৰ্ড কৰি লয়। বাট আমাৰ এইটোৰ অপজিটে আমাৰ কৰিব লাগিব যিকোনো হেবিট একেবাৰে ইজি, যাতে আমি সেইটোৰ পৰা কেতিয়াও মানে মালুমে নহয়। এনেকুৱা ধৰণৰ হেবিট হ'লে তেতিয়াহ'লে আমাৰ গ্ৰ'থ হ'ব। আমাৰ এটাৰ মনত ৰাখিব লাগিব হেবিট যাতে 2 মিনিটত আমি কোনো কাম ষ্টাৰ্ট কৰিব, কোনো প্ৰক্ৰেষ্টিনেশ্যন নহয়। আমাৰ ভিতৰত কোনো কাম কৰিব লাগে 2 মিনিটৰ বেছি কেতিয়াও ভাবিব নিদিম। এনেকুৱা ধৰণৰ মানে আমাৰ এটা ৰুল মনত ৰাখিব লাগিব, সেইটো হ'ল স্মল ষ্টাৰ্ট ইকুৱেল লং টাৰ্ম হেবিট। কোনো কাম যদি মানে তোমাৰ হেবিট হ'ব লাগে তেনে স্মল ষ্টেপ লোৱা, এইটোৱে তোমাক হেবিট কৰি দিব। এইখিনি।